হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। আৰু আমি এতিয়া মানে আজি হৈছে গণেশ পূজা। আমি মন্দিৰত যাব ওলাইছোঁ। আমাৰ বাবু আৰু এইটো আমাৰ চিয়াজ আৰু ডাঙৰ বাইদেউ যাব। আমি এতিয়া যাব ওলাইছোঁ। আজি মানে মন্দিৰত অলপমান ঠগি দিম। কল, আপেল, আঙুৰ এনেকৈ লৈছোঁ, এইবিলাককে দিম। আৰু এই যে ডাঙৰ বাইদেউ আহি গেল, পুৰা ঠগি চগি লৈ। মই কিন্তু প্লাষ্টিকতে লৈ আহিছোঁ। আৰু এতিয়া আমি যাই আছোঁ আৰু আমাৰ ভিডিঅ'টো চাই থাকিব শেষলৈ। আমি মন্দিৰৰ পৰিৱেশটো অকণমান দেখুৱাওঁ আপোনালোকক। মানাক পিকনিক প্লেচত যোৱা ৰাস্তাটোৱে দিয়ে যাই আছোঁ। তাতে মাহত কেম্পতে গণেশ পূজাটো হৈ আছে। আমাৰ চিয়াছৰ বোলে ভাগাৰে লাগছে, কি ধুনীয়া কৰে গামচা চামচা লৈ আহিছে, পুৰা গাও চা ধুই পুৰা ৰেডি হৈছে ৰাতিপুৱাই। আৰু যিসকল বিশেষকৈ হাতীৰ মাহতবিলাক আছে, তেওঁলোকে আজি মানে গা পা ধুৱাই ধুনীয়া কৰি পূজা কৰে। পূজা কৰি ফল, মানুহবিলাকে আনি দিয়া ফল, ধান এইবিলাক খুৱায়। তো ভিডিঅ'টো চাই থাকিব, দেখুৱাই থাকিম আপোনালোকক। আৰু আমি আহি পালোঁ, ইয়াতে চেণ্ডেল থৈ যাম। এইটো হৈছে মন্দিৰ, ইয়াতে গণেশ পূজা হৈ আছে। এইফালে ছেকেণ্ড গেটত যাব পাৰে। আৰু আহি পালে আমি এতিয়া ভৰি ধুব যাব ওলাইছোঁ। এইটো মন্দিৰটো আমি পালোঁ আৰু এতিয়া আমি ঠগি দিব যাম। এইবিলাক মানুহে ঠগি দিব আহিছে। ডাঙৰ বাইদেউ যাই আছে। এতিয়া আমাৰ চিয়াছে যাব। পাপা সেয়া কাঢ়ি যা, সেয়া কাৰ মনো, সেয়া কাৰ। মানুহবিলাকে যোগাৰ কৰি আছে ঠগি। আৰু মোৰ চাকি ধূপ ধূনা দিয়া হ'ল। এইফালে প্ৰসাদৰ যোগাৰ কৰি আছে। এই হাতীক খুৱাবৰ কাৰণে ধান আনি দিছে কোনোবাই। আৰু ফ্ৰেণ্ডছ, এতিয়া আমি এনেকৈ বহি ল'লোঁ। এই যে ডাঙৰ বাইদেউ গৈছে, আমাৰ চিয়াজ কৰি দিছে ডাঙৰ বাবু। এনেকৈ বহি লৈছোঁ আমি, চাহ খাই যাম। আৰু এইটো জিৰণি ঘৰ বনাইছে। ইয়াতে ডাঙৰ মানুহবিলাক আহি বহিব, পানী গিলাচ, ফুল এনেকৈ থৈ দিছে। আৰু ইয়াতে মানুহবিলাকে এনেকৈ আঞ্জা কাটি আছে। আমি এতিয়া ইয়াতে চাহ খাব শুনিম। দুপৰীয়া খিচাৰি খোৱা, আপোনাৰ খিচাৰিৰ কাৰণে যোগাৰ কৰি আছে মানুহবিলাকে। এই আমাক চাহ ভুজিয়া নিমকি। আৰু এতিয়া আমি খাম। আমাৰ চিয়াছে পুৰা উঠি খাই আছে। আৰু এতিয়া আমাৰ চাহ খোৱা হ'ল। আমি যাই আছোঁ, অলপমান ফুৰাম, এমটো দেখাম আপোনালোকক। এই যে এইখন বিলাহী কাটি আছে, কাটা হোৱা নাই, দেখিছা? হোৱাই নাই, কাটা ৰান্ধি আছে। ইয়াতে ভাত ৰান্ধি আছে। ইয়াতে চব জোগাৰবিলাক আছে। ইয়াতে এনেকৈ আঞ্জা কাটি আছে। আৰু ইয়াতে কেম্পত এনেকৈ মানুহবিলাক থাকে। এইটো হৈছে মাহত কেম্প। ইয়াতে মানুহবিলাক থাকে এনেকৈ। এই দুটা কি ধুনীয়া মুৰ্গী চৰাই, বেলেগ ডিজাইনৰ। পুৰা গাড়ী চাৰি লৈ মানুহবিলাক আহি গৈছে নেকি। এইটো শিৱ মন্দিৰ আছে। শিৱ মন্দিৰটো কি ধুনীয়া কৰি সেৱা কৰিছে, দেখা পাই নাপালোঁ যা। হাতীৰ মাহতবিলাকে হাতীবিলাক লৈ যাব এবাৰ গা ধুব। বহুত কেইটা হাতী আহিছে, আপোনালোকে চাওকচোন কি ধুনীয়া পৰিৱেশটো, বহুত ভাল লাগিছে। বা হাতীৰ মাহতবিলাকে উঠি হাতীবিলাক লৈ যাব। চানাবিলাকো আহিছে ইয়াতে। এই গণেশ বাবা কেইটা আহি গৈছে না, কি ধুনীয়া কৰি নামাই দিছে না। এইছা বহিছে, দেখছা কি ধুনীয়া কৰি নামাই দিব, দেখছা? চানাটো কান্দি আছে, নামাই দিল, দেখছা না?
দুইজন মানুহ মিল না এইটো বগৰী খাই আছে তাইটো এলিফেণ্ট বগৰী খাই আছে না এই চা বগৰী খাই আছে এই দুটা ঘাঁহ খাই আছে কি ধুনীয়া কৰি উঠাই উঠাই খাব চাবি হা উঠাব হা হাতীটো কি ধুনীয়া কৰি উঠাই আছে দেখছা উঠাইছিলো এই নহয় কলটো কি ধুনীয়া কৰি উঠাই লৈ দেখছা উঠাই লৈ কি ধুনীয়া কৰি খাব চা দেখছা কি ধুনীয়া কৰি খাই আছে কি ধুনীয়া কৰি খাই আছে না কি ধুনীয়া কৰি লৈ লৈ খাই থাকে এইটো হাতী আমি একদম ওচৰৰ পৰা চাই আছো কি ধুনীয়া কৰি কলটো ধৰি ল'ব আৰু খাব এই কি ধুনীয়া কৰি ভৰি দিনকে কিবা কৰি লয় না তাৰপিছত ল'ব তুলি ভৰিটা দিনকে আগুৱাই দিয়ে তাৰপিছত সৰুটো দি লৈ এইবাৰ মুখত ভৰাই কি ধুনীয়া কৰি লয় কিমান ভাল লাগে কি ধুনীয়া কৰি খাই আছে কল গাছগিলা আনি আনি খাব দি আছে কাটি কাটি আনি আৰু ইয়াতে ভাত খাই আছে মানুহবিলাকে ফালে চাফা কৰি দিছে ফালে বহিয়ে গৈছে মানুহ ইমান ভিৰ হৈছে এতিয়া আমি ঘৰত যাই আছো ভাত খালো পূজা দিলো চাহ ভাত চব খালো আৰু এতিয়া আমি ঘৰত যাই আছো চব মানুহবিলাকে ঘৰে ঘৰে যাই আছে এনেকে